হেল্ল' এভৰিৱান, আজি মই আপোনালোকৰ আগত এটা চাটনিৰ ৰেচিপি শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। আজিৰ ৰেচিপিটোত মই লৈছোঁ প্ৰসাদৰ মগু, ধনিয়া, জলকীয়া, পিঁয়াজ কাটি লৈছোঁ টুকুৰাকৈ আৰু নহৰু বাকলি গুচাই লৈছোঁ আৰু মই লৈছোঁ লাই শাক। এতিয়া আমি একেলগে গোটেইখিনি বস্তু গ্ৰাইণ্ডাৰত পিচি দিম। এতিয়া আমি এচামুচ নিমখ দি দিম আৰু পিচি দিয়াৰ পিছত এতিয়া আমাৰ মিশ্ৰণখিনি ইমান ধুনীয়া হৈ গৈছে, আপোনালোকে দেখিবলৈ পাইছে। একদম ইমান এটা ধুনীয়া কালাৰ হৈছে, গ্ৰীণ কালাৰ হৈ গৈছে। যিহেতু ইয়াত লাই শাক দিয়া আছে আৰু ধনিয়া দিয়া আছে, সেইকাৰণে ইয়াৰ টেষ্টটো খুবেই ধুনীয়া হ'ব আৰু দেখিবলৈও ধুনীয়া হৈছে। আপোনালোকে যদি মোৰ এই চেনেলটো প্ৰথমবাৰৰ কাৰণে চাইছে, তেনেহ'লে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে আপোনালোক নটিফাই হৈ থাকে। আৰু লগতে আপোনালোকে কমেণ্টত লিখিব কেনেকুৱা ধৰণৰ চাটনি খাই আপোনালোকে ভাল পায় আৰু আগলৈ মোৰ পৰা কেনেকুৱা ধৰণৰ চাটনিৰ ৰেচিপি আশা কৰে।